অফ কৰক সকলোৱে অফ কৰিলে না অকণমান পিছুৱাই যাওক আমাৰ বিভিন্ন ঠাইৰ পৰা ডিব্ৰুগড়ৰ পৰা কেইবাজনী ইউটিউবাৰ আহিছে মানৱী এলেন আৰু কোঁৱৰ আহিছে আমি তেখেতসকলক অকণমান কৰিবৰ কাৰণে তেখেতসকলে ভিডিঅ' কৰি আছেতো আপোনালোকে খেলা হেঁচা নকৰিব অকণমান তেখেতসকলক সুবিধা দিয়ক অদূতৰ ফেনখন পুনৰ হাতত আমি আকৌ এইবাৰ নালাগে ঘূৰাবলৈ এইবাৰ কাৰণ আমাৰ এক আছেতো লাখত আমাৰ এইবাৰ ঠিকে আছে আমি এককৰ ঘৰৰ সংখ্যাটো 6 দহকৰ ঘৰতো 4 শতকৰ ঘৰতো 7 হাজাৰৰ ঘৰতো 6 অদূতৰ ঘৰতো 7 আৰু লাখৰ ঘৰতো 1 আমাৰ ঘোষণা কৰিব ওলাইছো নম্বৰটো 176746 176746 আমাৰ টিকেটটো চল নে আনচল টিকেটটো বিচাৰক মণ্ডলীয়ে জনাইছে টিকেটটি বিক্ৰী হৈছে চল ইয়াৰ পিছত পুনৰ আমি 7জন ব্যক্তিক আহিবলৈ অনুৰোধ জনাইছো 6জন ব্যক্তিক আহিবলৈ অনুৰোধ জনাইছো 6 নম্বৰ পুৰস্কাৰৰ বাবে এখন টমটম মানে ই ৰিক্সা কিবা হৈছে কিয় কি হৈছে নাম্বাৰটো এবাৰ কৰিব লাগে সেই কথাটো কোৱাৰ এটা সুন্দৰকৈ ক'ব পাৰি কথাটো যে নাম্বাৰটো এবাৰ কৈ দিয়ক সেই কথাটো ক'লে ভাল লাগিব নাম্বাৰটো এটা কৈ দে সেই কথাটো বেয়া লাগিব তাৰমানে কৈ দিয়ক আৰু কৈ দে এই বস্তুটোৰ ওপৰত পাৰ্থক্যটো বজাই দিলে ভাল হয় মই আকৌ কৈ দিছোঁ নম্বৰটো 176746 হৈছে 176746 ইয়াত গণ্যমান্য ব্যক্তিসকল বহি আছে আপোনালোকে অকণমান কথাটো কওঁতে ভালদৰে ক'ব যাতে তেখেতসকল অন্তৰত আঘাত নাপায় ইয়াৰ মাজতে আমি 6জন ব্যক্তিক আহিবলৈ অনুৰোধ জনাইছোঁ কিবা হেৰিহে কৈ আছে এবাৰ বেটাৰী ৰিক্সা ই ৰিক্সা আমি টমটম বুলি সকলোৱে কওঁ 6 নম্বৰ পুৰস্কাৰ টমটম ই ৰিক্সা আমি 6জন ব্যক্তিক সোনকালে আহিবলৈ অনুৰোধ জনোৱা এইখনতে মোৰ মহিলাসকল আছে আপোনালোক আহিব পাৰে আহক আপোনালোক আহক আহক কোনো হাতেৰে ফেনখন নুঘূৰাই নহয় আপোনালোকে চুইচাই দিব আহক কিয় নোৱাৰিব আপোনালোকে চগৰাকী সাজু হওক আপুনি এখন এফালে আহক এনেকে আহক যেতিয়া চগৰাকী আৰু এগৰাকী লাগিব আৰু এগৰাকী আহক অফ কৰিবলৈ এতিয়া কম যেতিয়া অফ কৰিব দেই মিলাই দিয়ক হৈছে নিজৰ চুইচটো নিজে মনত ৰাখিব হৈছে আপোনালোকে অন কৰক ঘূৰিব দিয়ক এতিয়া অফ নকৰিব ঘূৰিব দিয়ক